হেল্ল' ফ্ৰেণ্ড, মই জন্মনি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা টমেটো চচৰ ৰেচিপি লৈ আহিছোঁ। কেনেকৈনো বজাৰৰ দৰে ঘৰতে টমেটো চচ বনাব পাৰি তাকে চাওঁচোন বাৰু। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। টমেটো চচ মই ঘৰৰ কাৰণে অলপমানহে বনাইছিলোঁ। ভাবিলোঁ ৰেচিপিটো বনাওঁতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ, সেইকাৰণে শ্বেয়াৰ কৰি দিলোঁ। আপোনালোকে বনালে বেছিকৈও বনাব পাৰে। টমেটো চচ বনাবৰ কাৰণে মই 6টা বিলাহী লৈছোঁ, 6টা জলকীয়া লৈছোঁ পকা। এতিয়া মই জলকীয়াকেইটা সৰু সৰুকৈ কাটি ল'ম। আৰু বিলাহীকেইটা এই অংশটো কাটি পেলাই সৰু সৰুকৈ পিচ কৰি ল'ম। এটা পিঁয়াজ লৈছোঁ, কেইফুটামান নহৰু লৈছোঁ, 1 ইঞ্চি আদা লৈছোঁ। আদাখিনি ভালদৰে খুন্দি ল'ম আৰু পিঁয়াজটো সৰু সৰুকৈ কাটি ল'ম। চাহ খোৱা কাপেৰে 1 কাপ চেনি লৈছোঁ। 1 চামুচ জলকীয়া গুড়ি লৈছোঁ জ্বলা নথকা। 1 চামুচ নিমখ লৈছোঁ। 3 চামুচ হোৱাইট ভিনেগাৰ লৈছোঁ। বিলাহী আৰু জলকীয়াখিনি সৰু সৰুকৈ কাটি লৈছোঁ। সেইটো পাতি আধা কাপ পানী দি দিছোঁ। ভালদৰে পানীখিনি উতলিবলৈ দিছোঁ। এতিয়া খুন্দি লোৱা আদাখিনি দি দিছোঁ। পিঁয়াজ, বিলাহী, নহৰু, জলকীয়াখিনি দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিছোঁ। বিলাহীখিনি উতলি আহিছে। ভালদৰে সিজিলে ভাল হয়। আকৌ এবাৰ লৰাই দিছোঁ মই। আৰু 10 মিনিটৰ কাৰণে মই সিজিবলৈ দিছোঁ বিলাহীখিনি। হৈ গৈছে আৰু। বিলাহীখিনি জোখৰ হৈ গ'ল। ঠাণ্ডা হ'বৰ কাৰণে এতিয়া এখন প্লেটত বিলাহীখিনি উলিয়াই লৈছোঁ। ঠাণ্ডা হোৱাৰ পিছত এতিয়া বিলাহীখিনি মিক্সি জাৰত ভৰাই লৈছোঁ। ভালদৰে পেষ্ট কৰি ল'ম এতিয়া। বিলাহী পেষ্টখিনি ৰেডি হৈ গ'লে মিহি হৈছে, তথাপিও মই বাকলি থাকি যাব পাৰে বুলি এখন চাকনি লৈছোঁ। চাকনিখনত পেষ্টখিনি ভালদৰে চাকি ল'ম। যদি তাত বাকলি থাকে তেনেহ'লে চাকনিখনত বাকলিখিনি ৰৈ যাব। এয়া মই ভালদৰে চাকি লৈছোঁ। চাকি লোৱাৰ পিছত এইখিনি বাকলি ৰৈ গৈছে। এতিয়া পেষ্টখিনি বেছি মিহি হৈ গ'ল চাকি লোৱাৰ পিছত। কেৰাহীটো অলপ গৰম কৰি ল'লোঁ। এতিয়া পেষ্টখিনি দি দিছোঁ। এতিয়া ভালদৰে উতলিবলৈ দিম। গেছৰ চিমটো বহাই দিছোঁ। বহাই পেলাই উতলিবলৈ দিছোঁ। এতিয়া বিলাহীখিনি উতলিবলৈ ধৰিছে, মই লৰাই দিছোঁ ভালদৰে। এতিয়া গেছৰ চিমটো কমাই দিছোঁ।
এয়া চচখিনি উতলিবলৈ ধৰিছে, ভালদৰে লৰাই থাকিব লাগে। এতিয়া মই চেনিখিনি দি দিছোঁ, ভালদৰে মিক্স কৰি দিছোঁ। চেনিখিনি দিয়াৰ পিছত কি ধুনীয়া এটা কালাৰ উঠিছে। এতিয়া মই নিমখ আৰু জলকীয়া গুড়িখিনি দি দিছোঁ। ভালদৰে মিক্স কৰি দিছোঁ। কম চিমত লাহে লাহে লৰাই থাকিব লাগে। চচখিনি লাহে লাহে ডাঠ হ'বলৈ ধৰিছে। এতিয়া মই ভিনেগাৰখিনি দি দিছোঁ। মিলাই দিছোঁ। আৰু অলপ সময় চচখিনি ভালদৰে উতলিবলৈ দিছোঁ মই। পানী আছে এতিয়াও, পানী কমিলে ভাল হয় চচখিনি। ভালদৰে লাহে লাহে লৰাই থাকিব লাগে, নহ'লে লাগি যাব পাৰে কেৰাহীত। এতিয়া চচখিনি মই এখন প্লেটত অকণমান চেক কৰি লৈছোঁ। এতিয়াও পানী আছে, কেনেকৈ বৈ আহিছে দেখিছে নহয়। কিছু সময়ৰ পিছত এয়া চচখিনি লাহে লাহে ডাঠ হৈ গ'ল। আকৌ এবাৰ মই প্লেটত চেক কৰি চাইছোঁ, এতিয়া চচখিনি জোখৰ হৈ গৈছে। এতিয়া চচখিনি ৰেডি হৈ গ'ল। এতিয়া অলপ সময়ৰ কাৰণে মই ঠাণ্ডা হ'বলৈ দিম। এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ। ৰেডি হৈ গ'ল টমেটো চচ। একদম বজাৰৰ দৰে হৈছে। এনেকৈ বনাই চাবচোন আপোনালোকে ঘৰতে, খাবলৈও খুব ভাল হয়। এতিয়া মই এটা চিচাৰৰ বটলত ভৰাই ল'লোঁ চচখিনি। এতিয়া ভালদৰে ফ্ৰিজত ভৰাই থ'ম, তেতিয়া বহুদিনলৈকে খাব পাৰি, বেয়া হৈ নাযায়। ৰেচিপিটো চাই কেনে পাইছে? যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।